এখন গুৱাহাটীৰ আপোনাৰ বজাৰ এখনৰ দৃশ্য হয়তো এই বজাৰখনত আপোনাৰ ফল মূলৰ দোকানৰ পৰা লৈ কিনে শাক পাচলিৰ দোকানৰ পৰা লৈ কিনে আপোনাৰ চাইকেলৰ গেৰেজ দুচকীয়া বাহনৰ গেৰেজ চব আছে ইয়াতে। কিন্তু দুখৰ কথা কি ইয়াতে যেন অসমীয়া মানুহৰ দোকান নাই, অসমীয়া মানুহৰ এটা গেৰেজ নাই। চববোৰ আপোনাৰ বাহিৰৰ পৰা অহা, আপোনাৰ কোনোবা ইউ পিৰ পৰা অহা, কোনোবা বিহাৰৰ পৰা অহা, কোনোবা ৱেষ্ট বেংগলৰ পৰা অহা মানুহে ইয়াতে আপোনাৰ বেপাৰ বাণিজ্য কৰি টকা উপাৰ্জন কৰি আছে। আমাৰ অসমীয়া মানুহে এইবিলাক কাম কিয় নকৰে? আপত্তি কি হয়? যদি বাহিৰৰ পৰা যদি বেলেগ মানুহবিলাক আহিলে গুৱাহাটী চহৰখনত যদি টকাৰ ওপৰত টকা উপাৰ্জন কৰিব পাৰে, তেতিয়া আমাৰ অসমীয়া মানুহ এইবিলাকৰ মাথা কিয় নামাৰে? আমাৰ অসমীয়া মানুহক খালি লাগে চাকৰি, হয়তো চৰকাৰী চাকৰি নহ'লেতো প্ৰাইভেট চাকৰি। আৰু সেইকাৰণে আজি বৰ্তমান অসমৰ বাণিজ্যিক ক্ষেত্ৰখন আপোনাৰ বহিৰাগতৰ হাতত আছে। যিমানবোৰ বেপাৰ বাণিজ্য আছে কোনে কৰি আছে? চব আপোনাৰ কোনোবা ইউ পিৰ পৰা অহা মানুহে, ৰাজস্থানৰ পৰা অহা মানুহে, বিহাৰৰ পৰা অহা মানুহে আপোনাৰ ব্যৱসায় বাণিজ্য কৰিছে গুৱাহাটী চহৰখনত। কাৰণটো কি? কিয় কি আমাৰ অসমীয়া মানুহে বেপাৰ বাণিজ্য নকৰে? আমাৰ অসমীয়া মানুহক খালি চাকৰি লাগে, হয়তো চৰকাৰী চাকৰি নহয়তো আপোনাৰ প্ৰাইভেট চাকৰি। সহজতে টকা উপাৰ্জনটো লাগে, বেছি কষ্টৰ কাম কৰিব নোৱাৰে। যিমানবোৰ দোকান পোহাৰ দেখিছে চব বহিৰাগতে কৰি আছে। ইয়াতে এজনো অসমীয়া মানুহৰ দোকান নাই, এজনো অসমীয়া মানুহৰ দোকান নাই। আৰু আমাৰ অসমীয়া মানুহে চব বহিৰাগত সুবিধাটো এৰি দিছে যে আমাৰ অসমখনত ব্যৱসায় কৰ, ব্যৱসায় বাণিজ্য তহঁতে টকা উপাৰ্জন কৰ। আমি নকৰোঁ, আমি এলেহুৱা হয়, আমি অকৰ্মণ্য হয়। কথাটো কোৱাৰ কাৰণে আপোনালোকে বেয়া পাব পাৰে, কিন্তু কথাটো সত্য কথা হয়। ইয়াতে এখনো দোকান আপোনাৰ অসমীয়া মানুহৰ নাই, চব বহিৰাগতৰ আছে। চব বাহিৰৰ পৰা অহা মানুহে ব্যৱসায় বাণিজ্য কৰিছে। ফল মূলৰ দোকানৰ পৰা লৈ কিনে আপোনাৰ শাক পাচলিৰ দোকানৰ পৰা লৈ পেলাই চব। আৰু ইহঁতে টকা ইমান এনেকৈ উপাৰ্জন কৰি আছে, আমি ভাবিও কল্পনাও কৰিব নোৱাৰিম। কিন্তু ইহঁতে উপাৰ্জন কৰি আছে বাহিৰৰ পৰা আহি পেলাই, আৰু আমাৰ অসমীয়াই চাই আছে, কৰিবৰ কাৰণে সুবিধাবিলাক আনক এৰি দিছে।